যিবিলাকে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টোত স্পেচিয়েলি মহিলাসকলৰ কাৰণে, যিবিলাক মহিলাই অংগনবাড়ী জবত এপ্লাই কৰিব খোজে সেইসকলৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। অংগনবাড়ী জবৰ নতুনকৈ আপডেট আহিছে, আপুনি ভিডিঅ'টো চাব। মই আপোনাক জনাই দি আছোঁ। অংগনবাড়ী জব ইন আছাম বুলি আপুনি চাৰ্চ কৰিব গুগলত। চাৰ্চ কৰাৰ পিছত আপুনি এই 2 নম্বৰ ৱেবছাইটটো আপুনি দেখা পাইছে। এইটো আপোনাৰ আপডেট আহিছে 10 জুলাই 2021। আপোনালোকৰ ইয়াত কি কি পদ মুকলি হৈছে গোটেইখিনি জনাই দিম। ইয়াত আপোনালোকৰ ক্লাছ 5ৰ পৰা আপোনাৰ ক্লাছ 12লৈ আপুনি বা গ্ৰেজুৱেট ক্লাছ 5ৰ পৰা আপোনাৰ ক্লাছ 12লৈ আপোনাৰ কোৱালিফিকেশ্যন লাগিব। ইয়াত আপোনাৰ পোষ্ট মুকলি হৈছে টিচাৰ, সেৱিকা, সহায়িকা, ছুপাৰভাইজাৰ, এছিষ্টেণ্ট এণ্ড আদাৰ পোষ্ট। আৰু আপোনাৰ ইয়াত গোটেইখিনি জনাই দিছোঁ। নেম অফ ৰিক্ৰুইটমেণ্ট বৰ্ড, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট অৰ ICDS আছাম। আপোনাৰ এইটো অফিচিয়েল ৱেবছাইট socialwelfare.assam.gov.in আৰু আপোনাৰ womenshield.assam.gov.in। পোষ্ট নেম, পোষ্টৰ নামখিনি আপোনাক জনাই দিছোঁ। অংগনবাড়ী ৱৰ্কাৰ, অংগনবাড়ী হেল্পাৰ, ফিমেল অৰ লেডি ছুপাৰভাইজাৰ, টিচাৰ, এছিষ্টেণ্ট, অংগনবাড়ী মিনি ৱৰ্কাৰ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ মিনিমাম হ'ব লাগিব 5 ক্লাছ পাছ হ'ব লাগিব। আপোনাৰ এজ হ'ব লাগিব মিনিমাম 18 ইয়াৰ্ছৰ ওপৰত। চিলেকশ্যন প্ৰচিডিউৰ, আপোনাৰ কেনেকৈ আপুনি ইয়াত চিলেকশ্যন হ'ব। ৰাইট ইন এক্সাম, মেৰিট লিষ্ট, পাৰ্চনেল ইণ্টাৰভিউ এণ্ড ডকুমেণ্টছ ভেৰিফিকেশ্যন। আপুনি এক্সাম দিব লাগিব, মেৰিট লিষ্ট, পাৰ্চনেল ইণ্টাৰভিউ হ'ব আপোনাৰ, ডকুমেণ্টছ ভেৰিফিকেশ্যন, ডকুমেণ্টছ আপোনাৰ ভেৰিফিকেশ্যন হ'ব। চেলাৰী ষ্টাৰ্ট, আপোনাৰ চেলাৰী আৰম্ভ হ'ব 5,000ৰ পৰা। জব লোকেশ্যন আছাম। আৰ্টিকেল কেটেগৰী অংগনবাড়ী ৰিকুৱাৰমেণ্ট। আৰু আপোনাৰ ইয়াত বেলেগ আপোনাৰ ইয়াত আপুনি নিজেই চাই ল'ব পাৰিব। মই ডিছক্ৰিপশ্যনত আপোনাক লিংকটো দি দিম, আপুনি তাত গৈ আপুনি চাই ল'ব পাৰিব। আৰু আপোনাৰ যিটো মোৰ বাহিৰৰ পৰা শব্দ আহিছে সেইটো আপুনি ইগন'ৰ কৰিব। তো মই এতিয়া বাহিৰত এইটো ভিডিঅ' ৰেকৰ্ড কৰিছোঁ। আপোনাৰ ডিষ্ট্ৰিক্টখিনিৰ নাম বাক্সা, বৰপেটা, বঙাইগাঁও, বিশ্বনাথ, কাছাৰ, চিৰাং, চৰাইদেউ, দৰং, ধুবুৰী, ধেমাজি, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হোজাই, হাইলাকান্দি, যোৰহাট, কামৰূপ মেট্ৰ'পলিটন, কাৰ্বি আংলং, কৰিমগঞ্জ, লখিমপুৰ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, নলবাৰী, নগাঁও, শোণিতপুৰ, শিৱসাগৰ, তিনিচুকীয়া, ৱেষ্ট কাৰ্বি আংলং, ওদালগুৰি, চাউথ চালমাৰা, মানকাছাৰ। এইখিনি আপোনাৰ ডিষ্ট্ৰিক্টত এভেইলেবল হ'ব। আপোনাৰ নেক্সট যেতিয়া আপুনি আপডেট আহিব এইটো আপোনাৰ দিছে আপোনাৰ ৱেইট ফৰ আছাম অংগনবাড়ী নটিফিকেশ্যন। আপুনি নেক্সট আপুনি নটিফিকেশ্যনলৈ ৱেইট কৰক আৰু আপুনি গোটেইখিনি ডিটেইলছ চাব পাৰিব। আৰু আপোনাৰ ইয়াত গোটেইখিনি আপডেট হ'ব। নেক্সট ভিডিঅ'ত মই আপোনাক জনাই দিম। আৰু আপোনাৰ ইয়াত দিছে আপোনাৰ 8 পাছৰ পৰা আপোনাৰ 12+ হ'ব লাগিব। আৰু আপোনাৰ ডেট কি লাগিব, অল আদাৰ এডুকেশ্যনেল ৰেকৰ্ড, কম্পিউটাৰ ডিপ্ল'মা, ডিগ্ৰী চাৰ্টিফিকেট, ডেট অফ বাৰ্থ চাৰ্টিফিকেট, ৰেচিডেণ্ট চাৰ্টিফিকেট, স্কেনেড পাছৱৰ্ড চাইজ ফটোগ্ৰাফ, স্কেনেড ছিগনেচাৰ, কেটেগৰী চাৰ্টিফাইড etc। আপোনাৰ এইখিনিয়ে আছিল। তো আপুনি ডিছক্ৰিপশ্যনত যাই চাই ল'ব। আৰু যদি ভিডিঅ'টো চাই আপুনি ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, লগতে থকা বেল আইকনটো ক্লিক কৰিব। আৰু আপুনি শ্বেয়াৰ কৰি দিবও পাৰে ফ্ৰেণ্ডৰ লগত। আজিলৈ এইটোৱে ভিডিঅ', ধন্যবাদ।